হেল্ল' ফ্ৰেণ্ডছ, আমি আহিছোঁ এতিয়া গুৱাহাটী চিৰিয়াখানা জুত আহিছোঁ। জুত আহি কেনেকুৱা পৰিৱেশ মানে এতিয়ালৈকে একো এটা বন্যপ্ৰাণী দেখিবলৈ পোৱা নাই, বান্দৰ এটাও দেখিবলৈ পোৱা নাই। মোৰ লগত আছে সৌৰভ, আমি দুইটাই আহিছোঁ। গতিকে এইটো এটা কেৰকুটা দৌৰি আছে। কেৰকুটাটো আমি সকলোৱে ঘৰতে দেখিব পাৰোঁ, কিন্তু জংঘলী বস্তু এতিয়ালৈকে বান্দৰ বাকী এনেকুৱা একো দেখিবলৈ পোৱা নাই। এইবিলাক চব খালী হৈ আছে, এইবোৰ চব খালী দেখোন, একোৱে নাই। এইকেইটা কেৰকুটা, এইটো কেৰকুটা কেৰকুটা চাবলৈ আহিছোঁ নেকি? অঁ, এইটো জিৰাফ ডুপ্লিকেট হয় কিন্তু। আৰু বলক দেখাই থাকিম, কিবা দেখিলে মই ভিডিঅ'ত এড কৰি দিম। বলক, এইটো একদম কিন্তু দেখাত অৰিজিনেল লাগি আছে দেই, সঁচাকৈ কৈছোঁ। অৰিজিনেল ভাবিছিলোঁ কিন্তু অৰিজিনেল নহয়। সৌৰভ, কিবা ক'বা নেকি জিৰাফটো দেখি? মই সঁচাকৈ ভাবিছোঁ এইটো একদম অৰিজিনেল। হে সেই নহয়, চৰি, মাকাও হয়। মাকাও এটা দেখিবলৈ পাইছোঁ, ভালেই লাগিছে বাৰু। একো নাইকিয়া তেনেকৈ, আগৰ দৰে নহয় আৰু। আগতেতো বহুত কিবা কিবি আছিলে, এতিয়া তেনেকৈ একো নাই। সৌৰভ, কি ক'বা? আৰু এইটো এটা অষ্ট্ৰেলিয়ান পাইড হৰ্ণবিল, যিটোক অসমীয়াত আমি ঢেকঢেকী চৰাই বুলিও জানো। আৰু কেইদিনমান আগতে এটা মালয়েছিয়ান পাইড হৰ্ণবিলক খুব একদম অত্যাচাৰ কৰিছিলে, বহুত বেয়াকৈ মাৰিছিলে। কেইটামান ল'ৰাৰ লগ লাগিছিলে, বাহিৰে কোবাই মাৰিছিলে। সেইটো কৰিব নালাগে, বহুত বেয়া লাগে। আৰু ইয়াত এনেকৈ একেলগে বহুত বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ ভাটৌ চৰাই একেলগে ৰখা হৈছে, ভালে লাগিছে। এইটো খুব ধুনীয়া হয় কিন্তু দেই। দৌৰিলে নাহৰ ফুটুকি পাম। এইফালে এনেকৈ গ'লে বহুত চাব লাগিব, বহুত সময়ৰ অন্তত নাহৰ ফুটুকি এটা দেখা পাইছোঁ। এইটো হৈছে আমাৰ নাহৰ ফুটুকি। এইটো খুব ডাঙৰ হয় দেই, মস্ত। ই আমাক ধৰিলে কি হ'ব? নে বহুত ডাঙৰ দেই, বহুত ডাঙৰ। এইটো এটা আছে আপোনাৰ নাহৰ ফুটুকি, এইফালে এটা আছে পুৰা খুৰি আছে মস্তিকে। আৰু আপোনাৰ সেইটো এটা, ৰ'ব মই বেক কেমেৰা দি দেখাই আছোঁ। এই নাহৰ ফুটুকিটো ইয়াত কেনেদৰে শুই আছে, আৰু সেই ভিতৰত আৰু এটা শুই আছে। বৰষুণ দিলে তাহাঁতে ভিতৰতে থাকে, বাহিৰত খুব কমেই ওলায়। আৰু এই নাহৰ ফুটুকিটো খালি অথনিৰ পৰা ইপাকৰ পৰা সিপাক এনেদৰে খালি পাক মাৰি ঘূৰি ফুৰিছে। আৰু বহুত ডাঙৰ হয়, এটা গৰুৰ সমান হয়। গৰুতকৈ অলপ সৰু হ'ব, কিন্তু ওচৰত পৰিলে আৰু আমাৰ ৰাম নাম সত্যহে হৈ যাব। ভিতৰতে আছে, এনেকৈ দেখা নাপাব ইয়াৰ পৰা। সেইফালে আছে আৰু কেইটামান, মই বেক কেমেৰা দি দেখাইছোঁ ৰ'ব। সেইটো ভিতৰতে ব্লেক পেন্থাৰটো শুই আছে। এই জিভাখনহে দেখা গৈ আছে, বাকী আৰু একো দেখা যোৱা নাই, কাৰণ ইমান ক'লা আৰু আন্ধাৰত আছে, গতিকে দেখা পোৱা যোৱা নাই ভালকৈ। এতিয়া হিমালয়ৰ ক'লা ভালুক দেখা পাম। ইয়াতে আপোনাৰ ভালুক আছে, ইয়াতে ভালুক আছে। সেইটো চাওক কেনেকৈ মজা মাৰি শুই আছে, আপোনাক মানে কি ক'ম আৰু। এইটো ভগৱান দেখিছে, খুব ধুনীয়াকৈ শুই আছে। ৰ'ব মই জুম কৰি দিছোঁ। গোটেইটো একেবাৰে কুম্ভকৰ্ণৰ নিচিনা শুই আছে, গমেই নাপায়। আৰু ওচৰত গ'লে গম পাই যাব, আৰু গম পায় নে নাপায়। আৰু এইটো এনেদৰে ঘূৰি ফুৰিছে। সেইটো এটা শুই আছে, এইটো এটা, আৰু এইটো এটা। আৰু আপোনাৰ এইটো লেপাৰ্ড কেট বুলি কয়। ভিতৰত সোমাই আছে, খুব কম ওলায়। এই ঘৰবিলাকৰ পৰা খুব কম ওলাই আহে, তেনেকৈ ইমান দেখা পোৱা নাযায় বাৰু। এইটো এটা আছে, সেইটো শুই আছে, দেখিছে এইটো। আৰু সেইটো শ্লেবখনৰ ওপৰতে শুই আছে, আৰু এনেদৰে গোটেইকেইখন শ্লেবৰ ওপৰতে শুই আছে এটা এটাকৈ। আৰু ফাৰ্ষ্টে আমি দেখা নাছিলোঁ, ভিতৰত আছে বুলি ভাবিছিলোঁ, এনেকৈ দেখা পোৱা নাযায় ফটকৈ। মই বেক কেমেৰা দি দেখাই আছোঁ। এই শগুনসমূহ সঁচাকৈ আমাৰ মাজৰ পৰা একেবাৰে নাইকিয়া হৈ যাবলৈ ধৰিছে। আৰু এয়া শগুন। সৌৰভ আছে, মই আছোঁ, আৰু আমাৰ লায়ন আছে, জংঘলৰ ৰজা, যিটোক আমি এতিয়া আপোনালোকক দেখাম। কিন্তু আছেনে নাই
ক'ত আছে, কি কৰি আছে? সেইটো দেখা পাইছে? সেইটো শুই আছে আপোনাৰ চাওক, এইটো আৰু এনেকৈ আৰু ইয়াত নাই, এইটো এটাই দেখা পাইছোঁ। মই বেক কেমেৰা দি দেখাই আছোঁ ৰ'ব। আৰু এয়া চাওক কুম্ভকৰ্ণৰ দৰে আমাৰ মহাৰাজ শুই আছে ভৰি দাঙি দাঙি। ওচৰত কি হৈ আছে সেইটোলৈ তাৰ কোনো আহে নাযায়। ওচৰত যোন থাকে থাকক, যি কৰে কৰি থাকক, সি ঠেং দাঙি শুব পাৰিলেই হ'ল আৰু ইয়াতে আপোনাৰ এটা বেংগল টাইগাৰ দেখিবলৈ পোৱা গৈছে। বেংগল টাইগাৰ এটাও আছে। ঘৰত কেনেকুৱা লাগিছে সঁচাকৈ কোৱা? ভাল লাগিছে ন? আগতকৈ কিন্তু ভালেই হৈছে মোটামুটি। কিছুমান জন্তু আছে যিবিলাক আপোনালোকে আহি পেলাই চাব পাৰে। এনেকুৱা নহয় যে একো জীৱ জন্তু নাই, কিন্তু খুব ধুনীয়া ধুনীয়া জীৱ জন্তু আমি দেখা পাইছোঁ। কিন্তু আপোনালোকক দেখাই থাকিম, চাই দিয়ক। মই বেক কেমেৰা দি বেংগল টাইগাৰটো জুম কৰি দেখাই আছোঁ ৰ'ব। চাওকচোন কিমান শান্ত শিষ্ট, ইমান আৰামত একদম ধুনীয়াকৈ বহি আছে, যেন একেবাৰে শান্ত শিষ্ট ল'ৰাটো আৰু এনেকৈ বহি আছে চাওক। আৰু ফাইনেলি এইটো এশিঙীয়া গড়, হয়তো এশিঙীয়া গড়। মই বেক কেমেৰা দি খুব ধুনীয়াকৈ দেখাই আছোঁ ৰ'ব। এই গড়টোৰ শিংডাল কাটি দিয়া হৈছে। 3টা গড় আছে, 3টা গড়ৰে এনেদৰে শিংকেইডাল কাটি দিয়া হৈছে। গড়কেইটাৰ লগতে ইয়াতে পহু কেইটামানো একেলগে ৰখা হৈছে আৰু ইয়াতে ধুনীয়াকৈ সুন্দৰভাৱে একেলগে মিলা প্ৰীতিৰে ইয়াত বাস কৰি আছে। এয়া হৈছে জীৱ জন্তুৰ মাজৰ মিলা প্ৰীতি। আৰু এইকেইটা হৈছে আপোনাৰ নীল গাই, সেইকেইটা খাই আছে, খাবলৈ দিছে। এনেকৈ বহুতকেইটা আছে দেই। আৰু এইকেইটা হৰিণৰ দৰেই দেখিবলৈ, কিন্তু এইকেইটাৰ নাম হৈছে নীল গাই। নীলা নীলা অলপ অলপ সেইকাৰণে চাগে। একেলগে পহু আৰু নীল গাই দুইটাই সোমাই থৈ দিছে। সেয়া নীল গাই। এইটো অ' মাই গড, গড় আছে। আৰে বাবা ৰে, এইটো বহুত ডাঙৰ দেখোন। ইমান ডাঙৰ গড়? 2টা গড় আছে আপোনাৰ। ইয়াত আছে, এটা ইয়াত আছে। একচুৱেলি এইটো আপোনাৰ হৰিণৰ হয়, কিন্তু ইয়াতে গড় সোমোৱাই দিছে। গড়ৰ সৰ্গবোৰ কাটি ৰাখি দিছে। মই দেখাই আছোঁ ৰ'ব। এনেধৰণেই গড়ৰ শিংসমূহ কাটি গড়সমূহক সংৰক্ষণ কৰা হয়। আৰু আচলতে ছাইনবোৰ্ডত থকা অনুসৰি এইটো ফুটুকী হৰিণৰ কাৰণে হয়। জেগাখিনি যিহেতু ডাঙৰ, গতিকে গড়কো একেলগে ৰাখি দিয়া হৈছে ফুটুকী হৰিণৰ লগতে। আৰু ইয়াৰ পৰা চাওক গড়সমূহ আৰু ফুটুকী হৰিণসমূহ একেলগে এনেদৰে খুব ধুনীয়াকৈ দেখা পোৱা যায়। এইকেইটা শিয়াল, মগলিখনত যে থাকে সেইটো শিয়াল। কুকুৰ এটাৰ তুলনাত শিয়ালকেইটা বহুত সৰু হয় আৰু মুখকেইখনো এনেদৰে জোঙা। এইটো এটা আহি আছে। আৰু এয়া হৈছে আপোনাৰ ওচৰতে আছে। ইমান ডাঙৰ ডাঙৰ যে বহুত ডাঙৰ হয়। আজি ফাৰ্ষ্ট দেখিছোঁ ইমান ওচৰৰ পৰা। আজি পিছে দেখা নাই। মোৰ সমানেই হয় দেই প্ৰায়, গৰু পোৱালি এটাৰ সমান। ইমান ডাঙৰ। এইটোৱে মোক দৌৰালে কি হ'ব। 3টা আছে। এইকেইটা লাৰিবলৈ মানা আছে, গতিকে মানে আমি দূৰৰ পৰাই চোৱাটো ভাল। আৰু আপোনাৰ এইটো সীমা দি দিছে, ইয়াৰ পৰা বেছি ভিতৰত যোৱাটো ভাল নহয়। আৰু 3টা আছে দেই, খুব ডাঙৰ ডাঙৰ হয় এইকেইটা। একচুৱেলি মই ফাৰ্ষ্ট টাইম দেখিছোঁ ইমান ওচৰৰ পৰা এইকেইটা। আজিলৈকে মই ইমান ওচৰৰ পৰা দেখা নাই, কিন্তু ভাল লাগিছে, খুবেই ধুনীয়া হয়। এই চৰাইটোক কেচিউৰিয়াছ চৰাই বুলি কোৱা হয়। অসমীয়াত ইয়াক চুৱাৰী বুলি কোৱা হয়। এই চৰাইটো ৰেটাইড শ্ৰেণীৰ অন্তৰ্গত। এই চৰাইটোক অকল উত্তৰ পূব অষ্ট্ৰেলিয়াৰ গ্ৰীষ্মমণ্ডলীয় অৰণ্যসমূহত পোৱা যায় আৰু লগতে আমাৰ অসমৰ চিৰিয়াখানাতো দেখিবলৈ পোৱা যায়। ক'ত আছে? মই বেক কেমেৰা দি জুম কৰি দেখাইছোঁ ৰ'ব। সেই 2টা আছে, সেইটো এটা শুই আছে দেখিছে, সেইটো। এই ঘঁৰিয়ালটো আটাইতকৈ ডাঙৰ ঘঁৰিয়াল হয় আৰু বাকী ঘঁৰিয়ালবোৰ পানীৰ তলত আছে, ক'ব নোৱাৰোঁ তাহাঁত কিমান চাইজৰ। আৰু এইটো ঘঁৰিয়াল পাৰতে শুই আছে আৰু এই ঘঁৰিয়ালটো আটাইতকৈ ডাঙৰ ঘঁৰিয়াল। অজগৰ চাবলৈ যাব লাগিব। বহুত ওপৰত উঠিব লগা হয়, গতিকে মানে ভাল নালাগে মানে ইমান ঘূৰিব সঁচাকৈ। যদি আপুনি এলেহুৱা ঘূৰি ঘূৰিতো আৰু বলিয়া হৈ যাব। এতিয়া বৰ্তমান আহি পেলাই ফাৰ্ষ্ট অজগৰ ভালকৈ দেখাই পোৱা নাযায়। এইটো একদম হেৰিকৈ আছে। চকৰি ফেটি, ইংৰাজীত এক মনকল কবৰা বুলি কোৱা হয়।
এই সাপটোৱে জীৱ জন্তুৰ চকুলৈ থু ছটিয়াই দিয়ে। আৰু চাওক, এইটোক নীলেজী গুম বা ধুন্দুল ফেটি নামেৰেও জনা যায়। বহুতেই ডেঞ্জাৰ হয়। এইটো হৈছে সেউজীয়া মেকুৰী সাপ বুলি লিখা আছে, গ্ৰীণ কেট স্নেক বুলিও জনা যায়। চাওক, চাই লওক। আৰু ইফালে আছে আপোনাৰ জলপহীয়া অজগৰ সাপ এইটো। আৰু এতিয়া পেলিকান চৰাই বহুত ডাঙৰ ডাঙৰ হোৱা দেখা পাইছোঁ। কিমান ডাঙৰ, বহুত ধুনীয়াকৈ মই কেমেৰাত দেখাই আছোঁ, খুব ধুনীয়াকৈ দেখা পাব। ৰ'ব, ইমান ধুনীয়াকৈ পেলিকনৰ জাকটোৱে সাঁতুৰি আছে। ইয়াক দক্ষিণ পূব ইউৰোপত আটাইতকৈ বেছি পোৱা যায় আৰু আমাৰ চিৰিয়াখানাতো পোৱা যায়। কিন্তু একচুৱেলি কি হ'ল, আমি ফাৰ্ষ্ট যেতিয়া এণ্ট্ৰি লৈছিলোঁ তেতিয়া সেই জিৰাফটো এনেকুৱাকৈ ৰখি আছিলে, আমি ভাবিছিলোঁ পুতলা। এতিয়া যেতিয়া দেখিছোঁ যে সেইখিনিৰ পৰা এইখিনি পালে আহি, এতিয়াহে গম পাইছোঁ যে এইটো অৰিজিনেল জিৰাফ হয়। আৰু এনেকুৱাকৈ ৰখি আছিলে, কমপ্লিটলি ষ্টেচু। আৰু আমি অৱশেষত আপোনালোকক এই আমাৰ আদিম বন মানুহ এইটো দেখাইছোঁ আৰু ইয়াৰ লগতে ভিডিঅ' সমাপ্ত কৰিছোঁ। এতিয়ালৈকে আপোনাৰ গুৱাহাটীৰ চিৰিয়াখানাখনত একো নোহোৱা হৈ যোৱা নাই, এতিয়াও গুৱাহাটীৰ চিৰিয়াখানাখন জীয়াই আছে। গতিকে আপোনালোক সকলোৱে ইয়ালৈ আহি পেলাই ইয়াৰ সৌন্দৰ্যৰ উপভোগ কৰিব পাৰে। আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে আহি গুৱাহাটীৰ চিৰিয়াখানাখনৰ সৌন্দৰ্য উপভোগ কৰক। আৰু ইয়াৰ লগতে মই বেক কেমেৰা দি আমাৰ বন মানুহটো দেখাই আছোঁ। আৰু ইয়াৰ লগতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰি দিব, আৰু ডিছলাইক কৰিব মন গ'লে ডিছলাইক কৰি দিব, কোনো আপত্তি নাই। চেনেলটো ছাবস্ক্ৰাইব কৰি দিলেই হ'ল আৰু। এতিয়া চিৰিয়াখানাৰ পৰা টাটা বাই বাই।